Hello everyone, good morning. আজি ৰাতিপুৱাই এটা বাহৰ গাছ উলিয়াই লৈছো আচাৰ বনাবৰ কাৰণে। বাহৰ খৰিচা আচাৰ খাই মই বহুতেই ভাল পাওঁ। বনাব নাজানো, সেইকাৰণে বহুতৰে পৰা অলপ পৰামৰ্শ লৈ লৈছো। আগতে মায়ে বনাই থোৱা আচাৰ খাইছিলো। এতিয়াতো ঘৰৰ পৰা বহুত দূৰত আছো আৰু ক'ত খাবলৈ পাম। এইকাৰণে নিজে অলপমান বনাব চেষ্টা কৰিছো। এখন চেকনিত এনেকৈ দীঘলকৈ চেকি উলিয়াই লৈছো। আজি দুবিধ আচাৰ বনাম বুলি ভাবিছো। এবিধ তেল দিয়া, এবিধ তেল নিদিয়া। আৰু তেল দিয়াখিনি বনাবৰ কাৰণে অকণমান ৰসটো চেপি উলিয়াই লৈছো। আৰু নিদিয়াকৈ বনোৱাখিনি নিমখ অকণমান সানি বটলত এনেকৈ ভৰাই থৈছো। আৰু ৰস চেপি লোৱা বাঁহৰ গাজখিনি নিমখ অকণমান, হালধি অকণমান সানি মিহলাই লৈছো। আজি ৰ'দটো ইমান চোকা নহয়, তথাপি পানীখিনি শুকাবৰ কাৰণে অলপমান ৰ'দত উলিয়াই দিছো। আৰু পানীখিনি শুকোৱাৰ পিছত তেল অকণমান গৰম কৰি বটলত ভৰাই থৈ দিলো। আমাৰ আনি থোৱা জলকীয়া নাছিলে, আনিলে দি দিম। আজিলৈ এনেকেই থলো।